নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মোবাইল ফোন আৰু শিশুৰ ক্ষেত্ৰত ইয়াৰ 10টা এডভান্টেজ আৰু 10টা ডিছএডভান্টেজৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ। আহক আৰম্ভ কৰোঁ। আজিৰ যুগত শিশুসকল প্ৰায় জন্মৰ 6-7 মাহমান পাছৰ পৰাই মোবাইল ফোনৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। মোবাইল ফোন শিশুসকলৰ ওপৰত কিছুমান ভাল প্ৰভাৱ পেলায়, কিছুমান বেয়া প্ৰভাৱ পেলায়। তাৰে ভাল প্ৰভাৱ কেইটামানৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যেনে ভাষা জ্ঞান। 1 নম্বৰতে ভাষা জ্ঞান। বিশেষকৈ অসমৰ শিশুসকলে ইংৰাজী আৰু হিন্দী ভাষাৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত মোবাইল ফোনৰ যথেষ্ট অৰিহণা দেখা যায়। ইউটিউব, ফেচবুক আদি বিভিন্ন মাধ্যমত হিন্দী আৰু ইংৰাজী মাধ্যমৰ বিভিন্ন ধৰণৰ ভিডিঅ' উপলব্ধ। আৰু এই ভিডিঅ'বোৰ চাই শিশুসকলে এই দুটা ভাষাৰ ওপৰত জ্ঞান আহৰণ কৰিব পাৰে, ইংৰাজী আৰু হিন্দী। বহু ক্ষেত্ৰত দেখা যায়, আমাৰ অসমত বিশেষ কৰি দেখা যায়, অসমত কি হয়, পিতৃ মাতৃসকলৰ ইংৰাজী আৰু হিন্দী বিষয়ৰ যি জ্ঞান সেয়া সীমিত পৰিমাণৰ বা কমকৈ থকা দেখা যায়। 2-1 পিতৃ মাতৃহে থাকে যাৰ ইংৰাজী আৰু হিন্দী ভাষাত ভাল দখল থাকে। গতিকে যিসকল পিতৃ মাতৃৰ এই দুটা ভাষাত তেনেকুৱা ধৰণৰ জ্ঞান নাই বা জ্ঞানৰ পৰিমাণ সীমিত, তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ যি ল'ৰা ছোৱালী, তেওঁলোকৰ যি শিশু, তেওঁলোকে মোবাইল ফোনতেই ইংৰাজী আৰু হিন্দী বিষয়ৰ বিভিন্ন ধৰণৰ ভিডিঅ' চাই জ্ঞান লাভ কৰিব পাৰে। 2 নম্বৰ যি এডভান্টেজ সেইটো হ'ল আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত। শিক্ষাৰ ক্ষেত্ৰত মোবাইল ফোনৰ এক সুদূৰ প্ৰসাৰী অৰিহণা দেখা যায়। আজিকালি মোবাইল ফোনবোৰত বিভিন্ন ধৰণৰ শিক্ষামূলক এপ বিনামূলীয়াকৈ উপলব্ধ হয়। এই এপবোৰত শিশুৱে অতি সহজে বিভিন্ন বিষয়ৰ ওপৰত শিক্ষা আহৰণ কৰিব পাৰে। অনলাইন যোগে শিক্ষা আজিৰ দিনত বহু বেছি প্ৰসাৰ লাভ কৰিছে আৰু গুৰুত্বও লাভ কৰিছে। বিশেষকৈ ক'ভিড কালৰ সময়ত আমি দেখিছিলোঁ শিশুসকলে অনলাইন যোগেই শিক্ষা গ্ৰহণ কৰি আছিল। তেওঁলোকে অনলাইন যোগে শিক্ষা গ্ৰহণ কৰি উপকৃত হৈছিল। এতিয়া আহোঁ 3 নম্বৰ যি উপযোগিতা সেইটোৰ দিশলৈ, সেইটো ফালে, সেইটো হ'ল মনোৰঞ্জনৰ দিশটো। আজিৰ ইণ্টাৰনেটৰ যুগত আমি বয়সপ্ৰাপ্তসকল যিদৰে শিশুসকলো মনোৰঞ্জনৰ বাবে মোবাইল ফোনৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল। বয়সপ্ৰাপ্তসকলৰ তত্ত্বাৱধানতাত শিশুসকলক তেওঁলোকৰ উপযোগী মনোৰঞ্জনধৰ্মী যিবিলাক অনুষ্ঠান সেইবোৰ যদি তেওঁলোকক উপভোগ কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে শিশুসকল অতিকৈ উপকৃত হ'ব। এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ইউটিউবে শিশুসকলৰ বাবে নিৰ্দিষ্টকৈ এটা এপ আগবঢ়াই থৈছে। এই এপটোৰ নাম হ'ল ইউটিউব কিডছ। ইয়াৰ উপৰি আৰু বহুতো এপ ইণ্টাৰনেটত উপলব্ধ আছে। আমি অলপ চাৰ্চ কৰিলে এইবোৰ বিচাৰি পোৱাত সহজে বিচাৰি পোৱা যায়। আমি চতুৰ্থটো এডভান্টেজৰ ফালে আহিছোঁ। চতুৰ্থটো এডভান্টেজ হ'ল খেল ধেমালিৰ ক্ষেত্ৰখন। শিশুৰ যিটো খেল ধেমালি কৰাৰ যিটো ক্ষেত্ৰ, সেই ক্ষেত্ৰখন। শৈশৱৰ কালছোৱা এক অধিকাংশ সময় শিশুসকলে বিভিন্ন ধৰণৰ খেল ধেমালিৰ মাজেৰে পাৰ কৰে। আজিৰ মোবাইল ফোনৰ যুগত অৱশ্যে কথাবোৰ আগৰ দৰে হৈ থকা নাই। আজিকালি শিশুসকলে ঘৰতে বহি মোবাইল ফোনত বিভিন্ন ধৰণৰ ভিডিঅ' গেম অতি সহজে খেলিব পাৰে। ইয়াৰ ফলত শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ স্কিল ডেভেলপ হোৱা দেখা যায় আৰু ইয়াৰ সম্ভাৱনা অতি প্ৰখৰ। পঞ্চমটো এডভান্টেজৰ বিষয়ে ক'বলৈ ওলাইছোঁ। পঞ্চমটো এডভান্টেজ হ'ল সামাজিকীকৰণ আৰু সৃষ্টিশীলতা। আজিৰ এই ইণ্টাৰনেটৰ যুগত কায়িকভাৱে ইজনে আনজনৰ লগত সম্পৰ্ক ৰক্ষা কৰা যিদৰে প্ৰয়োজনীয়, ঠিক তেনেকৈ সামাজিক মাধ্যমতো সম্পৰ্ক ৰক্ষা কৰি চলিব লাগে বা কৰিব পাৰে। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আজিৰ শিশুসকলৰ মাজত অতিকৈ জনপ্ৰিয়। ই শিশুসকলক সামাজিকীকৰণ কৰাত সুবিধা কৰি দিয়াৰ লগতে বিভিন্ন ধৰণৰ সৃষ্টিশীল কৰ্মৰাজি কৰাত অৰিহণা যোগাই সহায়ৰ হাত আগবঢ়াই আহিছে।
কিছুমান বাচ্ছা দেখোঁ আমি বৰ ধুনীয়াকৈ গান গায়, কিছুমানে বৰ ধুনীয়াকৈ ডেন্স কৰে, কিছুমানে ভাল ছবি আঁকে, এইবোৰ তেওঁলোকে সামাজিক মাধ্যমত দিয়ে আৰু ইয়াৰ ফলত অইন বাচ্ছাবিলাকেও উৎসাহিত হয় আৰু ডাঙৰসকলে ক'ৰবাত কিবা ভুল ত্ৰুটি থাকিলে এইবোৰ চাই শুধৰাই দিব পাৰে বা সহায় কৰিব পাৰে। ঠিক আছে বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ শিশুসকলৰ ওপৰত মোবাইল ফোনৰ পৰা হোৱা ডিছএডভান্টেজৰ ওপৰত। উপকাৰ যেনেকৈ আছে, অপকাৰো বহুত আছে। যেনে ১ নম্বৰতে চকুৰ ক্ষতি হয়। বেছিকৈ মোবাইল ফোন ব্যৱহাৰ কৰিলে শিশুসকলৰ চকু বেয়া হোৱাৰ সম্ভাৱনা থাকে। গতিকে শিশুসকলক মোবাইল ফোন ব্যৱহাৰ কৰিব দিলেও নিয়মিত সময়ৰ অন্তৰালে অন্তৰালে চকুকেইটাক ৰেষ্ট দিয়াৰ ব্যৱস্থা কৰাব লাগে। যেনে ধৰক আধা ঘণ্টা যদি চালে তেতিয়াহ'লে 10 মিনিট সময় এটা ৰেষ্ট ল'লে, তেনেকৈ। নহ'লে চকু খচখচোৱা, ৰঙা পৰা এনেকুৱা ধৰণৰ অসুবিধাবিলাকে দেখা দিয়ে। ২ নম্বৰ অসুবিধাটো হ'ল মোবাইল ফোনৰ পৰা যি শিশুসকলৰ হয় সেইটো হ'ল টোপনিত খেলি মেলি হোৱা। অত্যাধিক মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত শিশুসকলৰ টোপনিৰ যিটো পেটাৰ্ণ, হোৱাৰ যিটো সময়সূচী, তাত খেলি মেলি হোৱা দেখিবলৈ পোৱা যায়। ফলত ই শিশুৰ ক্ষেত্ৰত বিভিন্ন জটিলতাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পাছত আহোঁ ৩ নম্বৰ যি অসুবিধা শিশুসকলৰ ক্ষেত্ৰত দেখা যায় সেই অসুবিধাটোৰ ওপৰত। শিশুসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত এক সাংঘাতিক প্ৰভাৱ পৰে মোবাইল ফোনৰ ব্যৱহাৰে। বেছিকৈ মোবাইল ফোন ব্যৱহাৰ কৰিলে শিশুসকল খিংখিঙীয়া, উগ্ৰ হৈ পৰাৰ সম্ভাৱনা থাকে। তেওঁলোকে মোবাইল ফোন ব্যৱহাৰৰ বাবে এডিক্টেড হৈ পৰা দেখা যায় আৰু ইয়াৰ ফলত তেওঁলোকৰ বহুমূলীয়া সময়বোৰ বহুত ক্ষতি হয়। গতিকে পাৰালৈকে এতিয়াতো আজিৰ ডেটত মোবাইল ফোন ব্যৱহাৰ কৰিব নিদিয়াটো প্ৰায় সহজ হৈ থকা নাই। আজিৰ ডেটতো চব বাচ্ছাই ব্যৱহাৰ কৰেই, কিন্তু তথাপি কিছু ৰেষ্ট্ৰিকশ্যন অনা নিশ্চয় প্ৰয়োজন আছে। এতিয়া চতুৰ্থটো ডিছএডভান্টেজলৈকে আহিছোঁ। কোনো এটা বিষয় শিকাৰ যি ক্ষমতা সেইটো হ্ৰাস হোৱা দেখা যায়। শিশুসকলৰ মাজত অত্যাধিক মোবাইল ফোনৰ ব্যৱহাৰৰ ফলত কোনো এটা বিষয় আয়ত্ত শিকাৰ যি ক্ষমতা, সেই ক্ষমতাত কিছু পৰিমাণে হ্ৰাস হয় বুলি এক সমীক্ষাত প্ৰকাশ পাইছে। গতিকে এইটো এটা চিন্তনীয় বিষয়। এতিয়া ৫ নম্বৰ ডিছএডভান্টেজটোলৈকে আহিছোঁ। ৫ নম্বৰ ডিছএডভান্টেজটো হ'ল বয়সযোগ্য বিষয়ৰ ওপৰত জ্ঞান আহৰণ। অৰ্থাৎ কোনো এটা বিষয়ৰ জ্ঞান আহৰণ কৰিবৰ কাৰণে বাচ্ছাটোৰ বয়স হোৱাই নাই, কিন্তু সি ইণ্টাৰনেটত চাই কিনে বা কিবাত চাই কিনে এনেকৈ মোবাইল ফোনত চাই কিনে সেই বিষয়ে জ্ঞান আহৰণ কৰি ল'লে। ইণ্টাৰনেটত এক বহল পৰিসৰৰ বিষয়বস্তু থাকে। ইয়াতে বহুতো কণ্টেণ্ট শিশুৰ অযোগ্য, শিশুৰ বাবে নিৰ্মাণ কৰা নহয়। তেনে ক্ষেত্ৰত শিশুসকলে তেনে বিষয়ৰ লগত তেওঁলোকৰ কম বয়সতেই চিনা পৰিচয় হ'লে তেওঁলোকৰ নিজৰ লগতে ই সমাজখনৰ বাবেও ক্ষতিকাৰক হৈ পৰিব পাৰে। নিশ্চয়কৈ এইটো এটা চিন্তনীয় কথা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল মোবাইল ফোন ব্যৱহাৰে শিশুসকলৰ ওপৰত পেলাব পৰা ৫টা ভাল আৰু ৫টা বেয়া দিশ। আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হৈছে। আজিলৈ সামৰিছোঁ। ধন্যবাদ।